Hello everyone and welcome to my channel. So আজি দেখিছে নহয় বগা কাপোৰ পিন্ধিছো মানে আজি মন্দিৰলৈ যাম। বলকচোন আজি আমি সকলোৱে একেলগে মাধৱ মন্দিৰ দৰ্শন কৰি আহোঁ। পাই এয়া ফুল তুলসী ধূপ তেল যি দৰকাৰী বস্তু আছে সকলোখিনি লৈ মই এই মন্দিৰৰ চিৰি উঠি আছো। হঠাতে মাহতে ভোগ দিলে সেয়েহে ঘৰৰ পৰা কোনো আহিব নোৱাৰিলে। মই অকলে আহিলোঁ। মন্দিৰলৈ অহা সুযোগ মই কেতিয়াও নেৰো। তাতে আকৌ কাতি মাহ আমাৰ ইয়াত নিয়ম আছে। কাতি মাহত মন্দিৰত মাধৱ বাবাৰ ওচৰত তুলসীৰ পাত বা আমি তুলসীৰ মালা দিওঁ। সেয়েহে মই এই সুযোগটো নেৰি পিনে আজি গুচি আহিলোঁ। প্ৰথমে আমি নৰসিংহ মন্দিৰত সেৱা কৰিম। সৰুৰে নিয়ম দেউতাই শিকাইছিল যে মন্দিৰ সোমাই সদায় 3 পাক মাৰিব লাগে। প্ৰথম পাকত নৰসিংহ বাবালৈ সেৱা জনাব, 2 নম্বৰত লক্ষী মন্দিৰত আৰু লাষ্টৰ পাকত হয়গ্ৰীৱ মাধৱ মন্দিৰত সোমাই বাবাৰ ওচৰত সেৱা জনাম। দেউতাৰ সেয়া নিয়ম কেনেকৈ পাহৰিব পাৰোঁ। দেউতাও কিন্তু এতিয়াও সেই নিয়মে পালন কৰে। মই প্ৰথমে এয়া নৰসিংহ বাবাৰ ওচৰত সেৱা জনাইছোঁ। দেখিছে নহয় নৰসিংহ, নৰ আৰু সিংহ মানে আধা মানুহ আৰু আধা সিংহ। বিষ্ণু ভগৱানে হেনো এই অৱতাৰ হিৰণ্যকশিপুৰক বধ কৰিবলৈ ধাৰণ কৰিছিল। সাধুটো হেনো চবেই জানে, সাধু নহয় কিন্তু সঁচা বুলিয়ে মানিছোঁ। এই কাহিনী চব বাচ্চাই জানে আৰু সেইকাৰণে সেই কাহিনী সৰুৰে পৰা শুনি ডাঙৰ হোৱাত প্ৰথমে দেউতাই সদায় নৰসিংহৰ ওচৰত সেৱা জনাব দিয়ে। তাৰপিছত আমি সেৱা জনাই লাহে লাহে চিৰিৰ পৰা নামি আহিলোঁ। দেখিছে নহয় চিৰিবোৰ খুব সৰু, এজনৰ বাহিৰে 2জন উঠিবলৈ নোৱাৰে। তলৰ ফালৰ পৰা অকণমান আপোনালোকক দেখুৱাই দিছোঁ। মন্দিৰটো বৰ ডাঙৰ। দেখিছে নহয় কি ধুনীয়াকৈ শিলত সেই মূৰ্তিবিলাক কাটি কাটি বনাইছে। আগৰ দিনত না চিমেণ্ট আছিল না ইটা, তথাপিও ইমান ধুনীয়াকৈ সাজিছে। মন্দিৰৰ চৌপাশখন যে বৰ ধুনীয়া, বাহিৰৰ দৃশ্য দেখিবলৈ বৰ ধুনীয়া আৰু তাত এটা বিৰাট শান্তিময় পৰিৱেশ। এয়া মই অকণমান আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছেনে কি যে ধুনীয়া। এয়া মেইন মন্দিৰ। এয়া আমি প্ৰথম পাক সম্পূৰ্ণ কৰিব গৈ আছোঁ। আমি বুলি এইকাৰণে কৈছোঁ কাৰণ মোৰ লগত মোৰ ভণ্টিও আছিল। মন্দিৰত কিন্তু বান্দৰ বহুত আছে। আপোনালোকে যেতিয়া মন্দিৰলৈ আহিব খুব সাৱধান হ'ব। এয়া ভোগ বনোৱা ঘৰ। আমি এয়া খোজকাঢ়ি গৈ আছোঁ আৰু এইটোক আমি সৰুৰ পৰা চৰিয়া ঘৰ কওঁ। কিয় কওঁ নাজানো, কিন্তু কেতিয়াও দেউতাক সুধিও পোৱা নাই এইটোক চৰিয়া ঘৰ কিয় কয়। সেই যে চিধা গৈ আছোঁ দেখা পাইছে, সেই জেগাটোৰ এটা বিশেষত্ব আছে। ক'ম বাৰু আপোনালোকক কি বিশেষত্ব আছে। চিধা যে গৈ আছোঁ সেই জেগাটোৰ এটা বিশেষত্ব আছে। এয়া দৌলঘৰ। বাৰু অকণমান দেৰিকৈ আপোনালোকক সম্পূৰ্ণকৈ দেখাম। এই জেগাখিনিৰ বিশেষত্ব এয়াই যে এয়াক আমি জয় জগন্নাথ বুলি সেৱা কৰোঁ। কিয়নো কোৱা হয় যে জগন্নাথ পুৰী ধামৰ পৰা জগন্নাথ বাবা আৰু মাধৱ বাবা দুইটা মুখৰ পোনে পোনে হেনো বহি আছে। মানে ইয়াৰ পৰা আপুনি যদি চিধাই সেৱা কৰে জগন্নাথলৈ বুলি সেৱা কৰা বা জগন্নাথ ভগৱানৰ ওচৰত সেৱা কৰা যেন হয়। এয়া আমাৰ গাঁৱৰে খুৰী আৰু তেওঁৰ বোৱাৰী, মানে মোৰ বান্ধৱীও হয়। এয়া মা, এয়া দাদা, দেউতা আৰু এয়া মাহী। এওঁলোক মোতকৈ আগতে আহি পালে। এতিয়া আমি সকলোৱে বহি লৈ অলপ লেকচাৰ দিবলৈ আৰম্ভ কৰিছোঁ। বহু দিনৰ মূৰত লগ পাইছোঁ যে তো লেকচাৰ কেনেকৈ শেষ হ'ব। তো ধাম ধুম মন্দিৰ দৰ্শন কৰি আহি আমি লেকচাৰত বহিছোঁ। দেখিছে নহয় মোৰ মুখত যে কি হাঁহি। ঘৰৰ মানুহক লগ পাই খুব ভাল লাগিছে। বহুত দিনৰ মূৰত লগ পাইছোঁ, তাতো আকৌ মন্দিৰত। বাৰু অলপ মন্দিৰৰ বিষয়ে কওঁ। মাধৱ মন্দিৰত কাতি মাহত আপোনালোকে আহিলে তুলসী মালা আনিবলৈ নাপাহৰিব। ইয়াত আপোনালোকে ঘিৰ চাকিও জ্বলাব পাৰে আৰু নহ'লে তেল দিবও পাৰে, মানে মিঠাতেল দিলে মানে মেইন মন্দিৰৰ ভিতৰত এটা ডাঙৰ চাকি জ্বলি আছে, যিটো মই আপোনাক ভিডিঅ'ত দেখাব নোৱাৰিলোঁ কাৰণ তাত ভিডিঅ' কৰা নিষেধ লিখা আছিল কাৰণে মই নকৰিলোঁ। হয়তো দেউহঁতক সুধিলে দিলেই হয় কাৰণ মই যিহেতু চিনাকি, বাট নিয়ম উলংঘন কৰিবলৈ মন নাছিল। এয়া দেখিছেনে ঘিউৰ চাকি আনিলে এনেকৈ বাহিৰত জ্বলাব লাগিব আৰু আপোনালোকে যদি মিঠাতেল আনে তেতিয়া ডাইৰেক্ট ভিতৰত দেউক দি দিলে তেওঁ সেই ডাঙৰ চাকি গছত ঢালি দিব। কোৱা হয় সেই চাকি গছ আজিলৈ কেতিয়াও নুমুৱা নাই আৰু নুমাই। যিদিনা নুমাব হাজোবাসীৰ হেনো কিবা ডাঙৰ প্ৰলয় আহিব। কিমান দূৰ সত্য নাজানো বাৰু, কিন্তু এটা বিশ্বাস। এটা বস্তু দেখিছেনে ডাষ্টবিন। ডাঙৰ ডাষ্টবিন দিয়া স্বত্তেও মানুহে ইয়াৰ ব্যৱহাৰ নকৰে।
সেইকাৰণে জেগাডোখৰ লাগাতকৈ অলপ বেছি লেতেৰা যেন লাগিছে। দায়ী কিন্তু বেলেগ কোনো নহয়, আমিবোৰে। আমি ইয়াত ধূপ জ্বলাইছোঁ, চাকি জ্বলাইছোঁ, কিন্তু ধূপৰ পেকেটটো ডাষ্টবিনত নেপেলাওঁ। আৰু এটা বস্তু চাওকচোন, এই ডাঙৰ ডাঙৰ শিলকেইটা দেখিছেনে? এয়া চাওকচোন। ইয়াত আমি আহিলে অকণমান ফুল বা ইয়াৰ পৰা অকণমান ঘাঁহ নি পিনে সেৱা কৰোঁ। আৰু এই ডাঙৰ ডাঙৰ শিলকেইটাত কিয় জানো নাজানো, সৰুতে বাহঁতে কৈছিলে ইয়াত যদি আমি চুলিকেইডাল লগাই দিওঁ, যাৰ বোলে চুলি দীঘল হোৱা নাই তাৰ চুলি বৰ সোনকালে দীঘল হয়। মই কিন্তু আগতে বৰকৈ লগাইছিলোঁ, বাৰু দীঘলো আছিল। ইয়াৰ কাৰণেই দীঘল হৈছিল নে মায়ে ঘৰত কৰা যত্নবিলাকৰ কাৰণে, সেইটো হ'লে নাজানো। এয়া জগন্নাথ থান, আপোনালোকেও সেৱা কৰি লওক। কেতিয়াবালৈকে যদি পুৰী যাবলৈ নোৱাৰে, ইয়াৰ পৰা সেৱা কৰিলেও হ'ব। বাবা জগন্নাথে ইয়াৰ পৰাই পাব। বৰ ধুনীয়া পৰিৱেশ। এই চিৰিখনেৰে নামি গ'লে কাষত এখন বেলেগ গাঁও পাব। এয়া চৌপাশখন চাওক, কি যে সেউজীয়া শান্তিময় পৰিৱেশ। কিন্তু কাতি মাহত আজি মই খোলাবাৰত আহিছোঁ কাৰণে অলপ মানুহৰ ভিৰ কম। এইটো দৌল ঘৰ, ইয়াতে হোলীত হেনো দৌল হয়। ইয়াৰ ভিতৰত এখন জোল নাও আছে। কোৱা হয় ভগৱানে ভিতৰত হেনো জ্বলি থাকে। আৰু ইয়াত থাকে চলন্ত মাধৱ। মানে আমাৰ ইয়াত মাধৱ গোসাঁইটো বছৰত 3বাৰ দোলাত লৈ পিনে গোটেই সাজুখন ঘূৰায়। প্ৰথম ফাকুৱাত, দ্বিতীয় ফাকুৱা আৰু তৃতীয় ফাকুৱাত। আৰু তৃতীয় ফাকুৱাৰ পিছত আকৌ দোলাত লৈ পিনে গোসাঁইটো মন্দিৰলৈকে লৈ আহে। বাৰু যিয়ে নহওক, এয়া হৈছে আপোনাৰ ভোগ ঘৰ। ইয়াত আপোনাৰ ভোগ বনায়। আৰু সেয়া হৈছে চৰিয়া ঘৰ। এই ফিল্ডখন অকণমান দেখুৱাইছোঁ, কাৰণ সৰুতে ইয়াত আমি বুলবুলি যুঁজ কৰিব আহিছিলোঁ। দেউতাই বুলবুলি চৰাই 1 মাহ আগৰ পৰাই ধৰে, আৰু মাঘৰ বিহুৰ প্ৰথম দিনাই ইয়াত ডাঙৰকৈ বুলবুলি যুঁজ হয়। দেউতাৰ লগত সেই যুঁজ চাব অহা দিনবোৰ এতিয়াও মনত পৰে। এতিয়া আৰু চৰকাৰে বুলবুলি যুঁজ বন্ধ কৰি দিলে। বাৰু ভালেই হৈছে বুলি ক'লেও ভুল নহয়, কিন্তু সেই দিনবোৰ বৰকৈ মনত পৰে। ইয়াত বান্দৰ বহুত, আগতেও কৈছোঁ, খুব সাৱধান হ'ব আহিলে। দেখিছে নহয়, এই দৌৰি ফুৰিছে। এতিয়া কাতি মাহত আৰু মাঘ মাহত এই জেগাবিলাকত ইমানেই মানুহ হ'ব যে ইয়াত বহিবলৈ জেগা নাই। ভোগ খাবলৈ যে কেতিয়াবা ৰাতি 7টাও বাজি পাইছে। আজি খোলাবাৰ কাৰণে অলপ কম। দেৱে সেয়া আমাৰ বাৰাণ্ডাবিলাক শাৰী শাৰী চাফা কৰি আছে। সেয়া আপোনাৰ হোম পুৰা ঠাই। মন্দিৰ যদি মাধৱলৈ আহি পোৱা নাই, আপোনালোকে কাতি মাহ বা মাঘ মাহত কিন্তু নিশ্চয় এবাৰ আহিব। আহি ইয়াত তুলসীৰ মালা দি থৈ যাব। এইটো হৈছে আপোনাৰ হোম পুৰা ঘৰ। ইয়াতে হোম ঘৰ বুলি লিখা আছে। ইয়াতে হোম কৰে, হোম পুৰে। আপোনালোকৰ যদি কিবা শুৱনি থাকে বা হোম পুৰিব খোজে মন্দিৰত, ইয়াতে আহি পিনে পুৰিব পাৰে। আৰু এয়া আমাৰ হৈছে লক্ষী মন্দিৰ। মই ভিডিঅ' কৰালৈকে লক্ষী মন্দিৰ বন্ধই হৈ গ'ল। একচুৱেলি ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ। ভাবিলোঁ আহিছোঁ এতিয়া আপোনালোককো অকণমান দৰ্শন কৰাই দিওঁ। এয়া লক্ষী মন্দিৰ। এতিয়া তালা মাৰি থৈছে। তালা মাৰি থৈছে এইকাৰণে, কাৰণ ভোগ হোৱাৰ টাইম হৈছে। আৰু এয়া হৈছে আপোনাৰ নৈবেদ্য প্ৰসাদ দিয়া ঘৰ, আৰু ইয়াত দেউবিলাক থাকে। আপোনালোকে নৈবেদ্য প্ৰসাদ আনিলে ইয়াতে দিব পাৰিব। দেখিছেনে হাতীৰ মূৰ্তিবিলাক, হাতীৰ মূৰবিলাক কেনেকৈ কাটি কাটি বনাইছে। আজি ইমান মেচিন ওলোৱাৰ পিছতো এনেকুৱা কালাকাৰী কৰাটো খুবেই টান। আৰু আগততো কোনো ধৰণৰ মেচিন নাছিল, কোনো ধৰণৰ চিমেণ্ট নাছিল, তথাপিও ইমান ডাঙৰ ডাঙৰ মন্দিৰবোৰ কেনেকৈ সাজিছিল, ভাবিব লগা কথা নহয়নে বাৰু? এয়া মেইন মন্দিৰৰ দুৱাৰ। ভিতৰত মাধৱ বাবাৰ এখন ফটোকে দেখুৱাই দিছোঁ। ভিতৰত যিহেতু কেমেৰা নিব নিদিলোঁ। এতিয়া মানুহবিলাকে ধামধুম সেৱা কৰিছে। আপোনালোকে দবাৰ মাত আৰু তালৰ মাত শুনিছে নহয়, ভোগ হৈছে। ইয়াত বিশ্বাস হয় যে ভোগ হোৱাৰ সময়ত এনেকৈ দবা আৰু তাল বজাই দিয়া সকলোৱে এনেকৈ বাবাৰ ওচৰত প্ৰণাম যায়। আৰু এয়া দিছে ভোগ। ভোগ হৈছে দাইলত আপোনাৰ চব মিক্স দিব আৰু ভাত। দাইলত কোনো ধৰণৰ তেল ইয়াত ইউজ নকৰে।
ইয়াত আপোনাৰ ঘিৰে সকলোখিনি বনায়। আৰু যেতিয়া কাতি মাহ বা মাঘ মাহত মানুহ বহুত বেছি হ'ব তেতিয়া খিচাৰিও বনায়। আপোনালোকেও যদি হাজো ফুৰিবলৈ আহে তেতিয়াহ'লে এনেকৈ মন্দিৰত ভোগ দি পিনে ভোগ খাই যাব পাৰিব। সেয়া দাদা আৰু দেউতাই সেৱা লৈছে। আৰু এতিয়া আমি ভোগ খাই ঘৰলৈ যাবলৈ হ'ল আৰু তথাপিও মন্দিৰৰ মেইন দুৱাৰখন আপোনালোকক দেখুৱাই দিছোঁ। কেতিয়াবালৈ খুব ভালকৈ গোটেইখিনি ডিটেইলছ লৈ এটা ভাল ভিডিঅ' বনাম মন্দিৰৰ ওপৰত। তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আৰু এনেবোৰ ভিডিঅ' পাবলৈকে চেনেলটো কিন্তু একদম ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তো আজিলৈ আহোঁ দেই, বাই বাই।